নমস্কাৰ প্ৰিয় বন্ধুসকল, স্বাগতম জনাইছোঁ নতুন ভিডিঅ'লৈ। আহকতে জানি লওঁ 20 তাৰিখে কোনকেইটা ৰাশিৰ ভাগ্য খুলিব গৈ আছে আৰু তেওঁলোকৰ ভাগ্যফল কেনেকুৱা হ'ব। আৰু তাৰ লগতে আপোনালোকক অনুৰোধ জনাই থওঁ যে আমাৰ চেনেলটো যদি ভিডিঅ'বিলাক ভাল পায় তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰাৰ লগতে সদায় দৰে ভিডিঅ' পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আহকতে আমি মূল ভিডিঅ'লৈ আগবাঢ়ি যাওঁ। বন্ধুসকল, 20 জানুৱাৰী 2021 চনত অৰ্থাৎ অহাকাইলৈ কেইটামান ৰাশিৰ বিশেষ ধৰণৰ ভাগ্য খুলিব গৈ আছে। এই লোকৰ বিশেষ ভাগ্য উদয় হ'ব, বিভিন্ন দিশত সফলতা লাভ কৰিব, মনৰ ইচ্ছা পূৰণ কৰিব পাৰিব, যি কামত হাত দিব তাতে সফলতা লাভ কৰিব, নিজৰ প্ৰতিভাৰ পৰিচয় দিব পাৰিব, পৰিয়ালত সুখ শান্তি ভাগ্য থাকিব, জীৱনসংগীৰ লগত সম্পৰ্ক মধুৰ হ'ব, লগতে পঢ়া শুনা, দাম্পত্য, প্ৰেম, স্বাস্থ্য সকলোতে উন্নতি হোৱা দেখা যাব। এই বিশেষভাৱে ভাগ্য জ্বলি উঠা ৰাশিকেইটা হৈছে সিংহ, কন্যা আৰু কুম্ভ ৰাশি। বন্ধুসকল, এই তিনিটা হৈছে প্ৰধান ভাগ্য ৰাশি, যিকেইটাৰ ভাগ্য খুলিব গৈ আছে 20 জানুৱাৰী 2021 চনত, আৰু এওঁলোকে বিশেষভাৱে ভাগ্যৰ ৰূপে পৰিগণিত হ'ব। যদি ভিডিঅ'টো ভাল লাগিল লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু সদায় দৰে এষ্ট্ৰলজি বিষয়ক ভিডিঅ' হ'বলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।